हेलो मोर नाम जरीफ आहमेद हेलो मोर नाम जरीफ आहमेद मैं मेडिकल काम करूँ जोरहाट मेडिकल कलेज तक मैं आईसीयू टेक्निशियन है एनास्थेसिया डिपार्टमेंटर अंडार एनास्थेसियोलॉजी और ताते आमार शिफ्ट ड्यूटी है मर्निंग इवनिंग नाइट मर्निंग इवनिंग 6 घंटा है और नाइट ड्यूटी तो 12 घंटा माने नाइटत 8टा बजात गले रातिपुवा 8टा बजात आहिब पारि तेनेकुवा है कथाটো তাৰপিছত মই কালি মোৰ মৰ্নিং ডিউটি আছিলে আৰু আজি অফ আছিলে মই কালি মৰ্নিং ডিউটি কৰি মেলি ঘৰলৈ আহিলোঁ ঘৰ মোৰ গোলাঘাট খান্দিপুৰ তিনিআলি ৱাৰ্ড নাম্বাৰ 3 এই ইয়াতে কুৰিয়াৰ সাৰ্ভিস এটা আছে অৰিন্দম কুৰিয়াৰ সাৰ্ভিস তাৰ অপজিটতে আমাৰ ঘৰটো হেতুৱে আজি পা মই নিজৰ ব্লগ বনাম বুলি ভাবিছো মই মানে দিনটোত কি কি কৰো কাম বা কি মিউজিক বনাও কেনেকে বনাও মিউজিক কিমান টাইম ইনভেস্ট কৰো এটা মিউজিক বনাবলৈ বা মই ৰাতিপুৱা শুই উঠি কেনেকে দিনটো আৰম্ভ কৰো হেতু ওপৰত কৈ যাম তোমালোকক সবকে হেতু ওপৰতে মই ব্লগ বনাই থাকিম আজিৰ পৰা আৰম্ভ কৰি প্ৰতিদিনে তোমালোকে আশা কৰো তোমালোকে চাই ভাল পাবা কি হয় ব্লগ বনাবা তুমি নিজৰ ডেইলি লাইফ ওপৰত ব্লগ বনাও আপুনি মিউজিক বনাই নেকি মই মিউজিকো বনাও লগতে মানে সব দেখাই যাম মই কেনেকে কি কৰো ভাত চাত কেনেকে বনাও মানে ফ্ৰম মৰ্নিং টু নাইট মানে কি কৰি থাকো বা মই ডিউটি কেটা বজাত ওলাও কেটা বজাত পাবলৈ কিহত যাওঁ ডিউটি এইবিলাক সব কথা ইন্টারেস্টিং কৰিবা ইন্টারেস্টিং ব্লগ এটা বনাম ইন্টারেস্টিং ব্লগ বনাম মই আজি পৰা থ্যাংক ইউ ঠিক আছে দিয়া আশা কৰো তোমালোকে চাই ভাল পাবা আৰু মোক সহাৰি জনাবা সাবস্ক্ৰাইব কৰিবা যদি ভাল লাগে আৰু লগৰবিলাককো শেয়াৰ কৰিবা আৰু বেয়া লাগিলে কমেন্ট দিবা কমেন্ট দিবা বেয়া পুৰা বেয়া কমেন্ট দিবা মোক ভাইৰেল কৰিব লাগে কথা সেইটোৱে